Hello guys, welcome back to my YouTube channel. No, I'm looking down from up in the sky. I don't like it. আমি খাই আহিলো বৰংগজন পুৰা একদম মজাৰে খাইলো আৰু আমি I'm bent out of shape. ফাইনালি বহুত হাৰ্ডেষ্ট ষ্ট্ৰাগল পাৰ কৰি এতিয়া আমি যাব ওলাইছো এয়াৰপৰ্ট আমাৰ ফ্লাইট আছে 450 তাৰপিছত কলকাতাৰ পৰা আকৌ ফ্লাইট আছে দোহালে আকৌ দোহাৰ পৰা আমি যাম ক্ৰ'য়েছিয়া ইমান দূৰত যাম আশীৰ্বাদ থাকিল ভালে কিফালে থাকবি চবৰে কথা শুনিবি ईश्वर सत्य है सत्य ही शिव है शिव ही सुंदर है सुंदरम सत्यम शिवम सुंदरम सत्यम बाय बाय फर्स्ट टाइम फ्लाइटर एक्सपीरियंस छाल गोल छाल और बहुत भालो से प्रियंका बा वीडियो तो আমি এতিয়া ইন্টাৰনেশ্যনেল এয়াৰপৰ্টত আছো হয়নে হয় তো এতিয়া আমি যাম ক্ৰ'য়েছিয়া আৰু আমি আহিছোঁ কাপোৰ চেঞ্জ আৰু তাত নামাৰ পিছতে আমি চব বৰফ হৈ যাম সেইটো কাৰণে শিৱাই এতিয়াতে কাপোৰ চেঞ্জ কৰি ল'ব মই জেকেটটো তাতে পিন্ধিম বুলি ভাবিছোঁ ফ্লাইটত যদি ফ্লাইটত পিন্ধিব নোৱাৰি তেতিয়াহ'লে মই ফ্ৰীজ হৈ যাম কেছ নাই ৰক্তিম দা তো আমি আহি গ'লোঁ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইয়াৰ পৰা আমি ক্ৰ'য়েছিয়া যাম ৰাতিপুৱা 3:45 AM আছে আমাৰ গাড়ী মানে আমাৰ উৰাজাহাজ মোৰ এতিয়া কিবা জুচ খাব মন গৈ আছে পানী খাব মন গৈ আছে জুচ খাইছোঁ হেৰি মেংগ' স্মুদি হা কিমান দাম বহুত দাম চাগে 150 লিখা আছে নেকি আমি পইচা নাই দিয়াতো হা সেইটো মানে আছে ইমান ভাল আমি দিব লগা হৈছে মই চিকেন বিৰিয়ানী পাইছোঁ লগত স্মুদি খাইছোঁ স্মুদিটো কি খাবা সুধিছে মানে বিভাৰেজটো সেইফালে তাৰপাছত হেৰি ৰজনীশাই পনীৰ বাটাৰ মছলা পাইছে পনীৰ টুকুৰা পাইছে দেই পনীয়া টায়াৰটো অলপ লগত সিও স্মুদি খাইছে সি আহি মোকে কৈছে জানে ন টাচলেছ কি ক'ত আছে টাচলেছ ৱাটাৰ টেপ এনেকৈ চুই দিলে হৈ যায় আৰু মজা চিষ্টেম আৰু প্ৰথমবাৰ এনেকুৱা টেপ দেখিছিলোঁ সেইকাৰণে ইমান এক্সাইটমেণ্ট আমি চবে তাৰপৰা পানীয়ে ভৰাই আছোঁ তো ভালে ম'ম'টো ভালে ৰাতি যদি মন যায় আমি খাম নহ'লে বা 5টা বজাত তাতে বোলে ফ্লাইটতে মিল দিব আমাক আমি সেইটো খাম 5টাত মিল দিব সেইটো খোৱা ভাল আমি মানে ইমানে ফূৰ্তি পাই আছোঁ ইয়াতে চব বস্তু নতুন ইমান চাকমক নহয় চাকমক কোৱা ধৰণে চমকদাৰ আৰু প্লাছ ইমান মানে কি লাক্সাৰিয়াছ টাইপ লাগিছে চব মই দেখাই আছোঁ আমি অহাৰ পৰা অকল খোৱাৰ ধান্দাই মাৰি আছোঁ খায়ে আছোঁ বাৰে বাৰে কিবা নহয় কিবা আমি ৱেট জুখিব যাম এতিয়া বেগৰ দেখাই আছোঁ 14.4 টোটেল হ'ব লাগে 25 নবা 25 আমাৰ হৈ গৈছে ঠিকে আছে তাত মোকো এবাৰ উঠাওক না ময়ো জুখিম ঠিক আছে হৈ যাব মই মনে মনে ভাব Tour weight 52.7 মই মাৰ খাম চাগে ক'ত ভৰা ভৰা ক'ৰবাত এনেকৈ দিব লাগে ক'ত
আমি পৰা নাছিলোঁ আমাক দেখাই দিছে মানুহ আমাক চাই আছে পাগল বুলি ভাবিব একো নাই কেছ নাই আমি নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ মই এতিয়া ওপৰলৈ চাবও পৰা নাই ভগৱান কি হৈছে এনেকে এতিয়া নহ'ব তই এনেকে থৈ দে আমি বহুত জমনি কথা পাতিছিলোঁ সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ' কৰোঁ কিন্তু ব্লগত জ্যোতিষ্কা ক'লা জ্যোতিষ্কা ছাৰক মই উলিয়াম তাৰপিছত কৰি আছোঁ ভিডিঅ' হ'ল মানে আমি ভাবিছিলোঁ জমনি কথাখিনি আমি কেপচাৰ কৰিম ভিডিঅ'ত কিন্তু এতিয়া আমি বহুত চিৰিয়াছ হৈ গ'লো চিৰিয়াছ হৈ গৈছোঁ কেমেৰা চাই কিনে পাৰা নাই মানে ট্ৰাই কৰি আছোঁ কৈ থাকিম আমি পিছত কলকাতা আহিছোঁ ফাৰ্ষ্ট ফ্লাইট এক্সপিৰিয়েঞ্চ কলকাতা আছে শুনা না মই এবাৰ আমি প্ৰায় 9 ঘণ্টা কলকাতা এয়াৰপৰ্টত ৰখাৰ পিছত এতিয়া আমি দোহালৈ যাবৰ কাৰণে ৰেডি হৈছোঁ দোহাৰ পৰা আকৌ কানেক্টিং ফ্লাইট আছে আমাৰ ক্ৰ'ৱেছিয়ালৈ We are done with the immigration process now. এতিয়া আমি ৰখি আছোঁ 3:45ত আমাৰ নেক্সট ফ্লাইট টু দোহা শুকাইখিনি অৱস্থা নাইকিয়া হৈছে কিন্তু এতিয়া জোচ আছে জোচ হাউজ দ্য জোচ হাই ছাৰ Hi guys. হেল্ল' গাইজ ভেলাঘৰত ফচাই থৈ গৈছিলোঁ ওপৰত ইমান দাম কেনেকৈ খাব We don't have money. আমি ষ্টাইপেণ্ড লৈ আহিছোঁ ইণ্টাৰ্ণশ্বিপ মই ইয়াতে আছোঁ কিবা কিবি idli.com আৰু নাখাওঁ কাৰণ আমি এবাৰ খাইছোঁ momo.com খাব পাৰি ৱাও ম'ম' দোহালৈকে যোৱাৰ ফ্লাইটত উঠিম কলকাতা টু দোহা ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেল ফ্লাইটত উঠিছোঁ ভয় লাগিছে বহুত মানে এইবিলাক কি কি দিছে মই কাষৰ ছোৱালীজনীক সুধি লৈছোঁ বাৰু এক্সেণ্ট দেখাই আছোঁ হেডফোন দিছে তাৰপিছত ইয়াত কিবা কিবি দিয়া আছে চেনিটাইজাৰ মাস্ক গ্ল'ভছ এইবোৰ দিছে তাৰপিছত